আপুনি চিন্তা নকৰিব, সি যাব। মই তাৰ দায়িত্ব লৈছোঁ। দাদাক সুস্থ কৰি অনাৰ যিকোনো সুযোগ আমি হাতৰ পৰা যাবলৈ দিব নোৱাৰোঁ। মোৰ বৰ চিন্তা হৈছে পৰি। পাৰিব জানো সহ্য কৰিব তাই এইবোৰ কথা? তুমি চিন্তা নকৰিবা নিবিৰ। এদিন নহয় এদিন এই সঁচা কথাটো পোহৰলৈ আহিলে হয়। প্ৰীতি খুব সাহসী ছোৱালী। তাই এই কথাটো গম পোৱাৰ পিছতো ভাঙি নপৰে। যি হ'ল সেয়াটো মই সলনি কৰিব নোৱাৰো, কিন্তু মই আপোনাক এটা প্ৰতিশ্ৰুতি দিব পাৰো। যিকেইদিন জীয়াই থাকিম আপোনাৰ ছোৱালীক মই বহুত মৰমত ৰাখিম। এজন স্বামী হিচাপে যি যি দায়িত্ব, সেই দায়িত্ববোৰ মই সঠিকভাৱে পালন কৰিম। তই যি জানিছ তোৰ মাজতে ৰাখ। কোনো দৰকাৰ নাই চাৰিওফালে কৈ ফুৰা। চোৱা পৰি, মায়ে মোক আজি আশীৰ্বাদ দিছে। চাবা, মোৰ প্ৰতি থকা খং অভিমান আঁতৰ হৈ যাব। তুমি দুখ কৰি নাথাকিবা, এই ভুল বুজাবুজিও আঁতৰ হ'ব। নিবিৰ, তুমি আজি যিখিনি কথা মোৰ মাৰ আগত ক'লা, সেইখিনি কথাতে মই বৰ শান্তি পালো। এগৰাকী নাৰী হিচাপে, এগৰাকী পত্নী হিচাপে মই আজি সকলোখিনি পাই গলো নিবিৰ। কিমানজন পুৰুষে নিজৰ পত্নীৰ সন্মুখত, নিজৰ শাহুৱেকৰ সন্মুখত এনেকৈ ক'ব পাৰে যে মই এজন শ্ৰেষ্ঠ স্বামী হৈ দেখো। তোমাৰ এই কথাষাৰে মোৰ মনত তোমাৰ প্ৰতি থকা সকলো খং, সকলো অভিমান নাইকিয়া কৰি দিলে নিবিৰ। মই কথাবোৰ এনেই কোৱা নাই পৰি, মোৰ মনৰ পৰা কৈছো। তোমাৰ শিৰত থকা সেন্দুৰখিনিৰ বাবে মই সুস্থ হ'বলৈ চেষ্টা কৰিম। দেহেৰে নোৱাৰিলেও মনোবলেৰে হাৰ নামানো পৰি। যদি সন্মুখত মৃত্যু আহে নহয় পৰি, মৃত্যুৰ আগ মুহূৰ্তলৈকে তোমাৰ জীৱনত মই মৰম বিলাই যাম। আজিৰ পৰা যাতে তোমাৰ চকুত মই কেতিয়াও চকু পানী নেদেখোঁ। এবাৰ মোৰ বাবে হাঁহি দিয়া। মই বিচাৰো তোমাৰ সেই মৰম লগা হাঁহিটো সদায় মোৰ সন্মুখত জিলিকি থাকক। তই যে কথাবোৰ গম পাইছ সেইটো নিবিৰকো জানিবলৈ দিব নোৱাৰো। তুমি কি কথা কৈ আছা মা? কিয় তুমি এইবোৰ কথা কিয় কৈ আছা? মই একো বুজি পোৱা নাই। আৰে নোকোৱা কিয়? দাদা কিয় এইবোৰ কথা ক'ব নালাগে? এই কাৰণে, কাৰণ মই কৈছো।
পৰি ক'ত? বৌ মাকৰ ঘৰলৈ গৈছে। মোক অলপ সময় দে প্ৰীতি। মই সকলো বুজাই ক'ম তোক। সমীৰ লেবৰেটৰী ৰিপৰ্টবোৰ মোৰ টেবুলত দিয়া। বাইদেউ আহি পোৱা নাই মেম। ৰিপৰ্টবোৰ টাইমত আনি দিয়া দায়িত্ব কাৰ? দুদিনমানৰ পৰা মই তোমাক লক্ষ্য কৰি আছো। কামত যে ইমান পাল মাৰা হৈছা আৰু মানুহজন যে হঠাৎ গায়ব হৈ যোৱা, কলৈ যোৱা? যোৱা এতিয়া লেবৰেটৰীৰ পৰা সোনকালে ৰিপৰ্টবোৰ লৈ আহা। নিবিৰৰ বেমাৰৰ কথা মই আগৰ পৰাই জানো প্ৰীতি। সি যিগৰাকী ডক্টৰৰ ওচৰত চিকিৎসালয় আছে, তেওঁৰ চেম্বাৰত সমীৰ বুলি ল'ৰা এজন আছে। সি মোৰ বহুদিনৰ পুৰণি চিনাকি। বহুত ক্ষেত্ৰত তাক মই সহায় কৰিছিলোঁ। সি এদিন মোৰ ওচৰলৈ আহিছিল। সমীৰ, এনেকুৱা কি কথা হ'ল যে তই ঘৰলৈ গৈ ক'ব নোৱাৰ? মোক ইয়ালৈ মাতি পঠিয়ালি? বাইদেউ, সেই কথাটো নকওঁ কিয়? কি হ'ল? আচলতে কথাটো মই আপোনাক ক'ব নালাগে, মোৰ প্ৰফেশ্যনে ক'ব নিদিয়ে, কিন্তু আপোনাৰ পৰা মই কথাটো লুকুৱাই ৰখাটো উচিতো নহ'ব। মানে সমীৰ, তই কিবা বিপদত পৰিছ নেকি? নাই বাইদেউ, কথাটো মোৰ নহয়, নিবিৰৰ। নিবিৰৰ? হয় বাইদেউ, নিবিৰৰ কিবা হৈছে। কি হৈছে নিবিৰৰ? তথাপিও হাৰ মনা নাছিল। মনত দৃঢ় বিশ্বাস আছিল যে মোৰ ল'ৰা নিবিৰক মই যেনে তেনে সুস্থ কৰি তুলিমেই। সমীৰৰ পৰা সকলোবোৰ ৰিপৰ্ট লৈ মই দেশ বিদেশৰ নামী দামী বিভিন্নজন ডক্টৰৰ ওচৰলৈ পঠিয়ালো, নিবিৰক নজনোৱাকে। কিন্তু কি জাননে প্ৰীতি, প্ৰতিজন ডক্টৰৰ পৰা কেৱল এটাই উত্তৰ আহিল, নিবিৰক আৰু বচোৱাৰ উপায় নাই, কোনো উপায় নাই। সেই উত্তৰবোৰ অহাৰ প্ৰতিটো দিনেই মোৰ বাবে যেন মোৰ জীৱনৰ অন্তিম দিন আছিল। মই নিজকে কেনেকে চম্ভালিছিলো, মই নাজানো প্ৰীতি, মই নাজানো। কেৱল অভিনয় হৈ পৰিছিল মোৰ জীৱনটো। হতাশা, দুখ সকলো বাদ দি মই কেৱল নিবিৰৰ মুখখন চাই থাকিম বুলি সিদ্ধান্ত হলো। তাৰ প্ৰতি থকা মোৰ মৰম, মোৰ অভিমান, সেই সকলো অভিনয়ৰ মাজেৰেই দিলো। মাজে মাজে মই একেবাৰে অসহায় হৈ যাওঁ প্ৰীতি, অসহায়।
মা এইটো অৱস্থাত দাদাৰ বিয়াখন পাতি দিয়াটো উচিত আছিলনে? এইবোৰ কথা বৌ আৰু বৌৰ ঘৰৰ মানুহে গম পালে কি হ'ব? মা যদি মোক কোনোবাই তেনেকৈ বিয়া কৰাই লৈ যায় তেতিয়া? নিবিৰ, এতিয়াতো পৰিস্থিতিৰ মুখামুখি হোৱা। মই তাৰ আগত অভিনয় কৰিছোঁ, সি মোৰ আগত অভিনয় কৰিছে। অভিনয়ৰ মাজেৰে মাক পুতেকৰ মৰমবোৰ, অভিমানবোৰ আমি জীয়াই ৰাখিছোঁ প্ৰীতি। নহ'লে চকু পানীৰ বাহিৰে আন একোৱেই নাথাকিলেহেঁতেনো প্ৰীতি। সেয়া বুজিলোঁ মা, কিন্তু সেইবোৰ কথা জনাৰ পিছত তুমি কিয় দাদাৰ বিয়া পাতি দিছিলা? মই এতিয়াহে বুজিব পাৰিছোঁ দাদাই কিয় বিয়া পাতিব বিচৰা নাছিল। কোৱা মা, উত্তৰ দিয়া। এইটো অৱস্থাত দাদাৰ বিয়াখন পাতি দিয়াটো উচিত আছিলনে? এইবোৰ কথা বৌ আৰু বৌৰ ঘৰৰ মানুহে গম পালে কি হ'ব? মা যদি মোক কোনোবাই তেনেকৈ বিয়া কৰাই লৈ যায় তেতিয়া? কেতিয়াবা কেতিয়াবা মানুহ স্বাৰ্থপৰ হ'ব লগা হয় প্ৰীতি। সময়ৰ দাবীত, ভৱিষ্যতৰ স্বাৰ্থত। নিবিৰ আমাৰ পৰিয়ালৰ একমাত্ৰ ল'ৰা প্ৰীতি। সি এনেকৈ নোহোৱা হৈ থাকিলে আমাৰ বংশৰ দেখোন একো চিনেই নাথাকিব। সেইকাৰণে মই তাৰ বিয়াখন পাতিবলৈ ইমান খৰখেদা কৰিছিলোঁ, যাৰ বাবে মই বিচাৰিছিলোঁ এটা ভাল বংশৰ এজনী ভাল সংস্কাৰী ছোৱালী, যিয়ে জন্ম দিয়া সন্তানে আমাৰ বংশটো সুন্দৰকৈ আগুৱাই লৈ যাব পাৰে। যি জানিছ কেৱল নিজৰ মাজতেই ৰাখ। সেয়া মোৰ অনুৰোধ নহয়, আদেশ। নিবিৰ, লোৱা। প্ৰীতিক দেখোন দেখাই নাই। যোৱাচোন যোৱা, তাইৰ খবৰ এটা লৈ আহাগৈ। নিবিৰ, এতিয়াতো পৰিস্থিতিৰ মুখামুখি হোৱা। নিবিৰে নিজে কথাটো লুকুৱাই ৰাখিছিল। সি বিচৰা নাছিল আমি কথাবোৰ গম পোৱাটো। পালিহিনে? তাৰ মানে
তয়ো মোৰ দৰে অভিনয় কৰিছ কথাটো জানিও নজনাৰ অভিনয় কৰিছ প্ৰীতি ৰণ ৰণ তোমাক মোৰ লগ পাব লাগিছিল প্লিজ ৰণ চোৱা প্ৰীতি তোমাক মই সেইদিনাখনো কৈছোঁ তুমি তোমাৰ ঘৰখন আৰু পৰিৰ লগত মোৰ এতিয়া কোনো সম্পৰ্ক নাই আজিৰ পৰা তুমি মোক ফোন নকৰিবা মা হেল্ল' হয় কওকচোন কি কাইলৈ ৰ'বচোন ৰ'ব মই আপোনাক জনাই আছোঁ কি হ'ল নিবিৰ প্ৰীতিয়ে মাক কথাটো কোৱা নাই নেকি তোক চিন্তাত থকা যেন লাগিছে ডেইলি পাৰ্টিতে দেখোন হঠাতে মাতি পঠিয়ালে তাত গৈ প্ৰজেক্টটোৰ প্ৰেজেণ্টেশ্যন দিব লাগে বোলে কেতিয়ালৈ যাব লাগে কাইলৈ যোৱাটো বৰ দৰকাৰী মা নহ'লে কামটো বেলেগে লৈ ল'ব তুমিতো জানাই কম্পিটিশ্যন মই যাম দে তুমি কিয় মই নোৱাৰিম নেকি দেউতাৰ ঢুকোৱাৰ পাছত দেখোন ময়ে চম্ভালি আছিলোঁ তই বিজনেছত সোমোৱানো কিমান বছৰ হ'ল তুমি পাৰিবা জানো নিবিৰ আমাৰ পৰিয়ালৰ একমাত্ৰ ল'ৰা প্ৰীতি সি এনেকৈ নোহোৱা হৈ থাকিলে আমাৰ বংশৰ দেখোন একো চিনেই নাথাকিব সেইকাৰণে মই তাৰ বিয়াখন পাতিবলৈ ইমান খৰখেদা কৰিছিলোঁ যাৰ বাবে মই বিচাৰিছিলোঁ এটা ভাল বংশৰ এজনী ভাল সংস্কাৰী ছোৱালী প্ৰীতি ৰণ ৰণ তোমাক মোৰ লগ পাব লাগিছিল প্লিজ ৰণ চোৱা প্ৰীতি তোমাক মই সেইদিনাখনো কৈছোঁ তুমি তোমাৰ ঘৰখন আৰু পৰিৰ লগত মোৰ এতিয়া কোনো সম্পৰ্ক নাই আজিৰ পৰা তুমি মোক ফোন নকৰিবা কি হৈছে প্ৰীতি তুমি কান্দিছা কিয় মই বৰ অসহায় হৈ পৰিছোঁ ৰণ কি কৰোঁ একো ভাবি পোৱা নাই কথাবোৰ তোমাক ক'বলৈ পালে মনটো অলপ পাতল লাগিব সেইকাৰণে তোমাক মই ফোন কৰিছিলোঁ ঠিক আছে লগ কৰিম মই তোমাক কিন্তু এইটো লাষ্ট টাইম ইয়াৰ পিছত আৰু ৰণক আৰু নোপোৱা যাক কোমল রোদালি দুচকুতে পরা সিতেকি তুমি যাক মিঠা জোনাকি আউখিত ধরা খাবতি সেমেকা শীতত বৰশী জোৱাগি কপি উঠা পৰখ লোৱাগি সপোনৰে ৰং সিঁচা